দিনটোতে বোকাজানত এগৰাকী মহিলাসহ এজন পুৰুষ কোভিড-19 পজিটিভ ৰোগীৰ চিকিৎসালয়ৰ চৌহদতে মৃত্যু হয়। ডিপুৰ বিৰলাত আজি প্ৰায় 12টামান বজাত ট্ৰাক, অটো আৰু বাইকৰ মাজত সংঘৰ্ষ হোৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি আৰলংৰূপাত হাইস্কুলৰ বন্দৰী ৱাল আজি গুপতি নিৰ্মাণ কৰা হোৱা নাই। সমগ্ৰ দেশতে দ্বিতীয়টো কোভিড-19 মহামাৰীৰ প্ৰকোপ চলি থকাৰ সময়তে বোকাজানত বৰ্তমানলৈকে 70জনতকৈ লোক কোভিড-19ত আক্ৰান্ত হয় আৰু 2জন লোকৰ মৃত্যু হয়। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰং পিপি। মঙ্গলবাৰ আৰু বুধবাৰৰ দিনটোতে বোকাজানত এগৰাকী মহিলাসহ এজন পুৰুষ কোভিড-19 পজিটিভ ৰোগীৰ চিকিৎসালয়ৰ চৌহদতে মৃত্যু হয়। মঙ্গলবাৰ আৰু বুধবাৰৰ দিনটোতে বোকাজানত এগৰাকী মহিলাসহ এজন পুৰুষ কোভিড-19 পজিটিভ ৰোগীৰ চিকিৎসালয়ৰ চৌহদতে মৃত্যু হয়। মঙ্গলবাৰে মৃত্যু হোৱা মহিলাগৰাকী বোকাজান নগৰৰ হাতীগড় অঞ্চলৰ নিবাসী 65 বছৰীয়া চাহিদা বেগম। আনহাতে বুধবাৰে মৃত্যু হোৱা ব্যক্তিগৰাকী বোকাজান নগৰৰ বিভূতি দেৰ পুত্ৰ ভজন দে। বোকাজান মহকুমা স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে যে চাহিদা বেগমে সামান্য জ্বৰ, কাহৰ লগতে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হোৱাত পৰিয়ালৰ সদস্যই বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও খন্তেক সময়ৰ পাছতে মৃত্যু হয়। মৃত চাহিদা বেগমক কোভিড-19ৰ ৰেপিড টেষ্ট কৰোৱাত ব্যক্তিগৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ইয়াৰ উপৰিও বুধবাৰে মৃত্যু হোৱা ভজন দেয়ে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা পাই থকাৰ বাবে বুধবাৰে বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় আৰু ডাক্তৰৰ পৰামৰ্শ মৰ্মে কোভিডৰ ৰেপিড টেষ্ট কৰাত তেখেতৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বোকাজান মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে ততালিকৈ ৰোগীজনক ডিফুৰ কোভিড কেয়াৰ চেণ্টাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে যদিও ব্যক্তিগৰাকীয়ে উশাহ নিশাহ ল'ব নোৱাৰি মাটিত ঢলি পৰে। স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকে তৎক্ষণাত অক্সিজেনৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। ডিপুৰ বিৰলাত আজি প্ৰায় 12টামান বজাত ট্ৰাক, অটো আৰু বাইকৰ মাজত সংঘৰ্ষ হোৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ডিপুৰ বিৰলাত আজি দুপৰীয়া প্ৰায় 12টামান বজাত ট্ৰাক, অটো আৰু বাইকৰ মাজত সংঘৰ্ষ হোৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে 3জনকৈ লোক নিহত হয়। নিহত লোককেইজন ডিফুৰ ফৰেষ্ট প্ৰটেকশ্যন কলনীৰ নিবাসী 23 বছৰীয়া ডিপু টকবি আৰু ডিফুৰ বিথিভাঙৰ নিবাসী 25 বছৰীয়া গোবিন্দ ব্ৰহ্ম আৰু অটো চালক 35 বছৰীয়া সুভাষ মালাকৰ বুলি জানিব পৰা গৈছে। নিহত লোককেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হ'ল। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি আৰলংৰূপাত হাইস্কুলৰ বন্দৰী ৱাল আজি গুপতি নিৰ্মাণ কৰা হোৱা নাই। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি আৰলংৰূপাত হাইস্কুল 1987 চনত স্থাপিত হৈছিল। উক্ত বিদ্যালয়ৰ পৰাই নৱপ্ৰজন্মই শিক্ষিত হৈ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি আহিছে। কিন্তু অতি দুখজনক কথা যে বিদ্যালয়ৰ কোনো বাউণ্ডাৰী ৱাল নথকাৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে স্থানীয় চৰকাৰক অতি শীঘ্ৰে বিদ্যালয়ৰ বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰি দিয়াৰ বাবে অনুৰোধ কৰে। নীলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন News.News কাৰ্বি আংলং। সমগ্ৰ দেশতে দ্বিতীয়টো কোভিড-19 মহামাৰীৰ প্ৰকোপ চলি থকাৰ সময়তে বোকাজানত বৰ্তমানলৈকে 70জনতকৈ লোক কোভিড-19ত আক্ৰান্ত হয় আৰু 2জন লোকৰ মৃত্যু হয়। বোকাজান মহকুমাত দৈনিক প্ৰায় 20ৰ পৰা 30জনকৈ লোকৰ দেহত কোভিড-19 ভাইৰাছ ধৰা পৰিছে। সমগ্ৰ দেশতে দ্বিতীয়টো কোভিড-19 মহামাৰীৰ প্ৰকোপ চলি থকাৰ সময়তে বোকাজান মহকুমাত প্ৰথমগৰাকী 80 বছৰীয়া মহিলা কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল। কিন্তু পুনৰ বোকাজান নিবাসী ভজন দে নামৰ 55 বছৰীয়া লোকজনৰ কোভিড-19ত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা যায়।
চিকিৎসকৰ দলে উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ বাবে যুঁজা চলাই থকাৰ সময়তে লোকজন মাটিতে ঢলি পৰে আৰু দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিবলগীয়া হয়। আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।